ইয়াৰ আগৰ ভিডিঅ'ত আমি LCM কেনেকৈ উলিয়াই সেইটোৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি ডাঙৰ সংখ্যাবিলাকৰ LCM কেনেকৈ উলিয়াব লাগে তাৰ বিষয়ে আলোচনা কৰিম। ইয়াতে আমি কেইটামান অংক লক্ষ্য ৰাখিব পাৰোঁ, এইকেইটাৰ আমি LCM উলিয়াব লাগে। এতিয়া 17 আৰু 37 এইকেইটা নম্বৰ প্ৰতি লক্ষ্য ৰাখিলে আমি দেখা পাওঁ যে 17 এটা প্ৰাইম নাম্বাৰ, অৰ্থাৎ মৌলিক সংখ্যা যাৰ উৎপাদক 11 সংখ্যাটো নিজেই। ঠিক তেনেদৰে 37 এটা প্ৰাইম নাম্বাৰ যাৰ উৎপাদক 1 আৰু 37টো নিজেই। গতিকে এনেকুৱা যদি মৌলিক সংখ্যা থাকে তাৰমানে এই দুটা এটা প্ৰাইম নাম্বাৰ, অৰ্থাৎ ইহঁতৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাথাকে। এনে ক্ষেত্ৰত আমি এইকেইটাৰ LCM ওলাবৰ কাৰণে বা লসাগু উলিয়াবৰ কাৰণে আমি এইকেইটা নম্বৰক ইনটু কৰিব লাগে। তো 17 ইনটু 37 আমি কৰিলে আমি কিছুমান ট্ৰিক্স ইউজ কৰি পেলাই এইবিলাক সহজে ইয়াৰ মাল্টিপ্লিকেশ্যনটো উলিয়াব পাৰোঁ। যেনে এই ক্ষেত্ৰত ইয়াতে হ'ব 17 to 37 আমি কৰিলে ফাৰ্ষ্টত 1 3 যে 3 হয়, এইপিনে 7 যা 49, তাত আমি 9 লিখিম আৰু 4টো কেৰি হ'ব আমাৰ। নেক্সট আমি এইবাৰ চাম এইকেইটা নম্বৰ আমাৰ কোন ডায়গনেল হিচাপত 1 into 7 কৰিলে 7 হয়, 3 into 7 21, গতিকে প্লাছ কৰিলে হৈ যায় আমাৰ 28 প্লাছ এই 4 হৈ যাব আমাৰ 32, গতিকে 2 লিখিব লাগিব আৰু 3 কেৰি হ'ব এতিয়া, গতিকে 3 ইয়াতে লিখিম আমি। গতিকে 629 হ'ব আমাৰ এনচাৰ। 629 আমাৰ 17 আৰু 37ৰ LCM। এতিয়া নেক্সট নাম্বাৰটো চাম আমি 21 63 আৰু 99। এইকেইটাৰ ক্ষেত্ৰত আমি দেখি আছোঁ 21 63 এটা উৎপাদক হয়, কাৰণ 21 into 3 কৰিলে 63 হয়। গতিকে 21টো আমি কাটি দিব লাগিব। 63 আৰু 99ৰ ভিতৰত আমি ইয়াৰ দুটাৰ ভিতৰত আমাৰ 9টো কমন নাম্বাৰ হয়, গতিকে 9টো লিখিম কমন। 9 into 7 63 হয়, 9 into 11 হৈ যায় 99। এতিয়া যিহেতু এইকেইটা আমাৰ নাম্বাৰ পাই গ'লোঁ প্ৰাইম, কাৰণ ইহঁতৰ কোনো ধৰণৰ একৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাথাকে, গতিকে আমি গোটেইকেইটাকে ইনটু কৰি পেলাই LCM উলিয়াব পাৰিম। গতিকে 9 into 7 into 11 এইকেইটা কৰিলে আমি কেনেকৈ কৰিম। এতিয়া 9 into 7 63 into 11, গতিকে 11ৰ লগত আমি ইনটু কৰিলে কিছুমান ট্ৰিক্স আমি ইউজ কৰি পেলাই এইটো সহজে উলিয়াব পাৰোঁ। যেনে 63 into 11 এইটো কৰিলে ফাৰ্ষ্টত আমি 6 লিখিম, 6 + 3 9, আৰু আকৌ এবাৰ 3টো লিখিব লাগিব। গতিকে এইটো হ'ব 693, বা এইটো এনেকৈ চাব পাৰি 63 into 11 কৰিলে 63 আৰু 63 আকৌ এবাৰ 693 এইটো 693। নেক্সট নাম্বাৰটো আমি চাব পাৰোঁ, তাতে আছে 83 আৰু 200। এতিয়া দেখি পাওঁ যে 83 এটা প্ৰাইম নাম্বাৰ আৰু 200 এটা কম্পজিট নাম্বাৰ, কিন্তু 83 আৰু 200ৰ মাজত কোনো ধৰণৰ সাধাৰণ উৎপাদক নাথাকে। গতিকে আমি এই দুটাক LCM ল'বৰ কাৰণে এই দুটাক ইনটু কৰিব লাগে। এনেকুৱা ধৰণৰ নম্বৰকেইটাত যদি 0 থাকে তেতিয়াহ'লে আমি 0ৰ নাম্বাৰটো কাউণ্ট কৰিম। ইয়াতে আছে 2টা, গতিকে আমি 2টা লিখি ল'ম আৰু 2ৰ লগত 83 ইনটু কৰি দিম। তো হৈ যাব 2 3 = 6 আৰু 2 8 = 16, গতিকে 16600। নেক্সট নাম্বাৰটো চাম আমি। নেক্সট শেষৰটো প্ৰশ্ন আমি লক্ষ্য কৰিব পাৰোঁ। ইয়াতে নম্বৰকেইটা আছে 7 31 97 আৰু 100। এইকেইটা নম্বৰ প্ৰতি লক্ষ্য কৰিলে আমি দেখা পাওঁ যে 7 31 97 100 এই আটাইবোৰ প্ৰাইম নাম্বাৰ, মানে 7 31 97 আৰু 100ত একৰ বাহিৰে আন কোনো ধৰণৰ সাধাৰণ উৎপাদক নাথাকে। এনেকুৱা ধৰণৰ নম্বৰ হ'লে আমি গোটেইকেইটা নম্বৰক ইনটু কৰি পেলাই LCM উলিয়াব পাৰোঁ। এতিয়া এইকেইটা নম্বৰ আমি যিহেতু বহুত ডাঙৰ নম্বৰ, গতিকে ইনটু কৰোঁতে আমি প্ৰথমতে 31 আৰু 97 ইনটু কৰিম। 31 into 97 কৰিলে এইটো 31 আৰু 97 এইটোত আমি ট্ৰিক্স কিছুমান ইউজ কৰিব পাৰোঁ। যেনে এইটো 3 into 9 27, তাৰপিছত 17 ইনটু কৰিলে 1 into 7 7। নেক্সট এই ডায়গনেল আমি ইনটু কৰিম 3 into 7 21, 1 into 9
9 গতিকে প্লাছ কৰিলে এইটো পাম আমি 30 গতিকে 30ৰ 0টো আমি ইয়াতে প্লেচ কৰি দিম আৰু 3 আমাৰ কেৰি হ'ব গতিকে এইখিনি প্লাছ কৰিলে 27 প্লাছ 3 কৰিলে আমাৰ হৈ যায় 30 অৰ্থাৎ আমাৰ নাম্বাৰটোৰ টোটেলটো হ'ব এই 31 আৰু 97 আমি ইনটু কৰিলে পাম আমি 3007 এতিয়া ৰৈ যোৱা নম্বৰ যেনে 7 আৰু 100 ইনটু কৰিলে আমি পাম 7 ইনটু 100 700 এটাকে এইকেইটা নাম্বাৰ আমি ইনটু কৰিলে আমি নম্বৰটো পাম মুঠ নম্বৰটো হ'ব আমাৰ 0 দুটা আছে শেষত গতিকে দুটা লিখি ল'ম 7 7 যা 49 আমি লিখি ল'ম এটা 0 আছে 7 3 যা 21 গতিকে আমাৰ নম্বৰটো হ'ব 21049000 এইটো হ'ব 731 97 আৰু 100ৰ এলচিয়াম গতিকে এনেকুৱা ধৰণৰ পদ্ধতি ইউজ কৰি পেলাই আমি ইজিলি যিকোনো ডাঙৰ সংখ্যাৰ এলচিয়াম উলিয়াব পাৰোঁ